আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞাৰ শৰ্মাৰ কালি জন্মদিন আছিল আৰু জন্মদিনৰ উপলক্ষে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পত্নীগৰাকীৰ বিষয়ে কি ক'লে শুনো আহক। ৰিণিকী ভূঞা শৰ্মাৰ উপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যোৱা 22 বছৰ ধৰি আমি একেলগে জীৱনৰ দুখ আৰু আনন্দ ভাগ লৈছিলোঁ। তাইক প্ৰাৰ্থনা কৰক যাতে অধিক শক্তি আৰু বহুত সফলতা লাভ কৰে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে হ'লে লাইক, কমেণ্ট আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।